হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সকলোৰে ভাল আৰু যিহেতু আপোনালোকে গম পাইছে আমি নগাঁৱত আছোঁ আৰু মানে আজি আমাৰ গাঁৱত লংকাত মানে আৰু লংকাত আছে ম'হৰ যুঁজ। সেয়ে মানে ভাবিছোঁ যে আমি ম'হৰ যুঁজ চাবলৈ যাম আৰু কাম কৰিছিলে মোটামুটি, তাৰপিছত মানে কামখিনি থৈ দিলে আৰু কাম হৈ থাকিব আগে পিছে ম'হৰ যুঁজটো চাই আহিম। তাৰপিছত যিহেতু ম'হৰ যুঁজ চাব যাম, মোৰ মানে পেটৰ বহুত গণ্ডগোল আছে, সেয়েহে মানে অকণমান দৈ লৈছোঁ আৰু দৈকণ খাই যাওঁ যাতে বাটতে একো গণ্ডগোল নিদিয়ে পেটে। আৰু এইকাৰণে যিহেতু মানে কালি গাহৰি খাইছিলোঁ গণ্ডগোল চলি আছে, সেয়ে মানে দৈ আনি দিছে, দৈটো খাই লওঁ তাৰপিছত ওলাম দেই। আৰু এইপিনে আপোনালোকে দেখিব পাইছে নহয় কেমেৰামেন কোন হ'ব পাৰে। মানে কেমেৰামেন কোনো নহয়, মই মোবাইলটো মানে ওপৰত থৈ লৈছোঁ, বেগ এটা আছে, বেগত মানে মোবাইলটো থৈ লৈ পেলাই মই ভিডিঅ' কৰি আছোঁ। মানে ভিডিঅ' কৰা কেমেৰা ধৰা মানে মানুহ নায়েই, চব কামে কামে বিজি, মানে কামখিনি ধুমধামকৈ কৰি মানে চব যাব আৰু মই মোৰ কামটো কৰি লওঁ, তাহাঁতৰ কামবিলাক কৰি আছে। আৰু এইপিনে দেখিছে নহয় বেটাই নাখায় দৈ, তথাপিতো অকণমান খুৱাই থৈছিলোঁ, আঁতৰি গুচি গ'লগৈ। টেঙা যে বহুত, মই চেনি দি যেন তেন খাইছোঁ আৰু এইপিনে মই মানে কেমেৰা কৰিব পাহৰি গৈছিলোঁ দেই, তাৰপিছতে আকৌ মনত পৰিলে, তাৰপিছত মই কেমেৰা আকৌ উলিয়ালোঁ, আহি মানে বহি কৰি লোৱা হোৱাৰ পিছতহে মই মনত পৰিছে। তাৰপিছত এইফালে আমি আহি পাই গ'লোঁ ম'হৰ যুঁজ চাবলৈ আৰু ইমান বেছি ভিৰ আছিলে, মানে আমি তাত যামতে 10 মিনিটমান ফচিলোঁ। তাৰপিছতে যেন তেনে আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এইফালে দেখিব পাইছোঁ মই কিমান মানুহ, ইমান মানুহ আৰু দোকানো বহুত আছে। তাৰপিছত এইফালে একদম মানে ৰাস্তাত আধা মানুহ আছে, পথাৰত আধা মানুহ আছে, মানে আমাক চাবলৈ শান্তি নিদিলে। ৰাস্তাত থকা মানুহখিনি মানে যে পথাৰত আছে মানুহখিনি একদম আমাক চাবলৈ নিদিলে, তাহাঁতেই চালে ক'ব গ'লে, আমি তেনেকৈ চাবই নাপালোঁ। আৰু আপোনালোকে দেখিছে নহয়, অনুমান কৰিব পাৰিছে কেমেৰাত কিমানখিনি দেখিছে, মানে মই যদি দেখা নাপাওঁ কেনেকৈনো কেমেৰা কৰিম, হয়নে নহয়? আৰু যিকণ পাৰিছোঁ জুম কৰি দেখাইছোঁ আৰু এইপিনে ইমান দূৰৰ পৰা আহি ম'হ যুঁজ চোৱাটো নহ'লে, সেয়ে ভাবিছোঁ মানে আগে পেটটো পূজা কৰি লওঁ। এইফালে ইমান বেছি ভোক লাগিছে, এইফালে ৰ'দ, তাৰপিছতে আমি মানে আহি পোৱালিকেইটাও আছে যিহেতু, আহি মানে বহিব জেগা নাইকিয়া। আপোনালোকে দেখিব পাইছে নহয় টমটমত বহিছোঁ আমি, টমটমত বহি আমি খাইছোঁ, দোকানৰ মানুহজনৰে মানে টমটম, আমাক তাতে বহিব দিছে, আমি তাতে বহি খাই লৈছোঁ আৰু তাৰপিছত আকৌ আহিলোঁ চাবলৈ। এইফালে দেখিছে নহয় মানুহৰ পৰা একো দেখাই নাপায়, কৈছোঁ নহয়, আপোনালোকে দেখিব পাইছে। এইফালে যিহেতু দেখা নাপাওঁ, সেয়েহে মানে আমি ৰাস্তাত মন চন মাৰি কৰি ধুনীয়াকৈ বহি আছোঁ আৰু কি কৰিম, উপায় নাই, আহিছোঁ যিহেতু মানে চাই কৰি অলপ হ'লেওতো চাব লাগিবই, বহি আছোঁ দেখা পাম বুলি। আৰু এইপিনে দেখিছে নহয় ভাই ককায়েকৰ মৰম দেখিছে নহয় আপোনালোকে, মানে সি খাই আছে চিঙৰা, তাৰপিছত তাকো অলপমান মানে ভাঙি দি আছে। মই কৈছোঁ বোলো মই ভাঙি দিওঁ, নালাগে, সি ভাঙি দিব হেনো, এটা দেখিছে নহয়। আৰু এইফালে মানুহখিনি নহয়, মানে তাহাঁতে মানে অকণো ভয়ে নকৰে যে কিবা এটা হ'ব। দেখিছে নহয় একদম মহে খেদিছে, গোটেইগাল কেনেকৈ পলাইছে। কমিকে ইমানবাৰ মানা কৰাৰ পিছতো মানে তেওঁলোকে কথাই নুশুনে। তাৰপিছত এইফালে দেখিছে নহয় গতি, কথা নুশুনা। এইপিনে হৈ গ'ল আমাৰ ম'হৰ যুঁজ চেছ, আৰু এতিয়া আমি যাম ঘৰত। তো ব'লক ফাৰ্ষ্টে ঘৰত যাই লওঁ। আৰু এইপিনে মানে আহি মানে কাপোৰ কানি চেঞ্জ নকৰিলোঁ আৰু খোৱাত বহি গ'লোঁ। তো ফাৰ্ষ্টে খাই লওঁ দেই। আৰু এইপিনে এয়া মানুহজন আৰু মই এয়া চকীত, আমি দুজন মানে বহিছোঁ চকীত, আৰু আলহীখিনি মানে বহিছে মাটিত। আৰু বাৰু যি কি নহওক সকলোৱে মিলি মানে একেলগে ভাত সাজ খালোঁ। আৰু আমাৰ মানে কালি অহা নহ'ল, আৰু এইফালে আমি আজি ৰাতিপুৱা আহিছোঁ 8টা বজাত, আৰু কালি মানে থাকিব লগা হ'ল। আৰু আজি কাৰণে ইমানেই, আজি ব্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। বাই বাই।